মাই চেনেল। আজি মই আপোনালোকক এনে এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইলৈ লৈ যাম, য'ত নেকি আপোনালোকক বহুত ভাল লাগিব। এয়া হৈছে ভালুকপুং, আৰু ভালুকপুঙৰ অলপ আগত আমি গ'লে মানে আমি পাই যাওঁ তো আমি আজি আপোনালোকক টিপিত লৈ যাম, আৰু টিপিত বহুতো সৌন্দৰ্যৰে ভৰা ঠাই কিছুমান আছে, আৰু সেই ঠাইটো এটুকুৰা এটুকুৰা আপোনালোকক এইখন গেট চাওক, আৰু এইখন গেটৰ পাৰ হ'লেই আমি পাই যাওঁ টিপিৰ এই ঝৰ্ণাটো, য'ত আমি আহিছোঁ। আৰু চাওকচোন, ফাইনেলি আমি এয়া পাই গ'লো টিপিৰ ঝৰ্ণা। চাওক, কিন্তু আমি ঝৰ্ণাৰ পৰা অকণমান আগলৈ এনে গ'লো, কি কি আছেনো এনে চাবলৈ গৈছিলোঁ। টিপিৰ এই মেইন ঝৰ্ণাটো ক্ৰছ কৰি আমি এটা দেখিছিলোঁ, আকৌ দেখিছিলোঁ সুন্দৰ পাহাৰৰ পৰা ঝৰ্ণা এটা বৈ আহিছিল। সেই ঝৰ্ণাটি দেখিবলৈ আৰু ধুনীয়া লাগিছিল, বহুত ধুনীয়া। তো আপোনালোকে চাওকচোন কেনেকুৱা, বহুত ধুনীয়া। সেইকাৰণে আপোনালোকে টিপিৰ ঝৰ্ণাটোত গ'লে অকণমান আগবাঢ়ি এই ঝৰ্ণাটোকো চাই আহিব পাৰিব।
মই আপোনালোকক এনে এটা সৌন্দৰ্যৰে ভৰপূৰ এটা ঠাইলৈ লৈ আহিছোঁ য'ত একদম পাহাৰ আৰু এইখিনি নৈ বহুত ভাল লাগে ইয়ালৈ আহি বহুত ধুনীয়া প্ৰাকৃতিক পৰিৱেশ গৰম দিনত আহিবচোন বহুত মজা লাগে আৰু ইয়াতে ৰৈ দিব অকণমান টাইম স্পেণ্ড কৰিব চ' বহুত ভাল লাগে আহিবচোন এয়া চাওকচোন এইপিনে টিপ্পিৰ মেইন ঝৰ্ণাটোলৈ আমি পুনৰ উভতি আহিলোঁ চাওকচোন আমি কি কৰিলোঁ গৰমত ইমান ঠাণ্ডা বতাহ মজা লাগে ইমান ধুনীয়া চিনাৰী পাইছিলোঁ আৰু তাত মই ইনষ্টাগ্ৰাম ৰীল কৰিব পাহৰি যাম এইটো হ'বই নোৱাৰে তাৰ কাৰণে মই ইনষ্টাগ্ৰামৰ বাবে কিছুমান ভিডিঅ' বনালোঁ টিপিলৈ অহা মুহূৰ্তত আপোনালোকে এটা সংগীত পাব আপোনালোকে নিশ্চয় সকলোৱে ভালুকপুঙৰ এখন ধুনীয়া ৰেষ্টুৰেণ্টত সোমালোঁ আৰু দুপৰীয়া আহাৰ খালোঁ আৰু ঘৰলৈ উভতি আহিলোঁ। থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'।